तुझ पे जहां मेरा तू ही है दुआ, तुझ पे खुदा और तू ही सजदा, तुझ पे जहां मेरा तू ही है दुआ, तुझ पे खुदा और तू ही सजदा। কোনটো বস্তু এলোভেৰা এডাল কি নেমু নেকি গোল নেমু নেকি এইটো কিবা মোক এবাৰ নিউজ 18ত মাতিছিলে ইণ্টাৰভিউ সাক্ষাৎকাৰ ল'বৰ কাৰণে মোৰ কিবা লৈছিলে য'ত মানে ৰেকৰ্ডিং হৈছিলে এই চাদৰ ওপৰত গোটেই খেতি আৰু নোহোৱা একোৱে নাই নিউজ 18ৰ বিল্ডিঙৰ ওপৰত নহয় এই য'ত মানে লৈছিলে আৰু কাষতে কিবা এটা চব খেতি আৰু একো নোহোৱা একোৱে নাই আৰু আমাৰ আজি ইণ্টাৰভিউ প্ৰথম দৰ্শক দুটা আছে এইখিনি এয়া দীপাংকৰ দাই মানে এতিয়া ইণ্টাৰভিউ ফাৰ্ষ্ট পাৰ্ট দি আছে চাই আছে ন কিবা কিবি কৈ দিব পাৰোঁ ন চিক্ৰেট কথা ন বঢ়িয়া বঢ়িয়া এইটো কাটি দিবা গতিকে আপোনালোকে চাই আছে ময়ূৰ ক্ৰিয়েশ্যন আৰু খুব সুন্দৰ এটি ইণ্টাৰভিউ হৈ গ'ল দীপাংকৰ দাৰ লগত এতিয়া আমি ইণ্টাৰভিউ দি মানে অকণমান টায়াৰ্ড হৈ গৈছোঁ আৰু ৰেষ্ট লৈ আছোঁ এইপিনে দাদা আছে কেনেকুৱা লাগিছে বিৰাট ভাল লাগিলে এতিয়া চুলিখিনি অকণমান হালকা কৰি আৰু দাদাৰ মানে লুকটো অকণমান মানে চেঞ্জ হৈ গৈছে নহয় এবাৰ চুলিটো অকণমান ৰাখিব নেকি মানে কেনেকুৱা লাগেনো তাকে চাওঁ এতিয়াতো একদম ধুনীয়া আল্টিমেট লগা হৈছে কিমানমান দীঘল কৰাৰ প্লেন আছে চাওঁ কিবা এতিয়া মোৰ চুলিটো কাৰ্ল হয় ন আচ্ছা ত' গম পোৱা নাই এতিয়ালৈকে গম পোৱা নাই লাগেতো আহিছে ষ্ট্ৰেট কৰিলেতো ঘৰত কৰিব ষ্ট্ৰেইট নকৰোঁ এনেকৈ থাকিব খালি এইফালে কিবা কিবা প্ৰজেক্টৰ কাৰণে প্লেনিং লোৱা গৈছে নাই, একো মানে প্লেন লোৱা নাই ত' লাইফত কেতিয়াও চুলি দীঘল কৰি পোৱা নাই আচ্ছা চ' এইবাৰ চাওঁ কেনেকুৱা লাগে যদি ভাল লাগে ৰাখিম যদি বেয়া লাগে আৰু কাটি দিম লাগে কাটি দিম কেয়াৰ পৰা লোৱা গৈছে কেয়াৰ কৰি আছোঁ গধূলি গধূলি অকণমান তেল সানো আৰু ফিটনেছৰ ওপৰত কিমানখিনি ফিটনেছ এই মাজতে মোৰ গাড়ী এক্সিডেণ্ট হৈছিলে গাড়ী এক্সিডেণ্টতে অকণমান বেকটো পেইন হৈছিলে আচ্ছা পেইন হোৱাৰ পিছত জিম চিম যোৱা নাই এতিয়া বেছি দিন হোৱা নাই আৰু ষ্টাৰ্ট কৰিছে ষ্টাৰ্ট কৰিছোঁ আৰু আজি কিমান 8 মাহমানতকৈ বেছিয়ে হ'ল জিম নোযোৱা হয় নেকি ৰেষ্টত আছিলোঁ চ' আৰু বহুত দিন নগ'লে অকণমান কিবা হৈছে ন গা চা বিষ আহি যায় কিবা কিবি শকত হৈছোঁ অলপ চলপ পোৱা যায় অকণমান হৈছোঁ চ' এতিয়া জিম আকৌ ষ্টাৰ্ট কৰিছোঁ আৰু আচ্ছা চাওঁ কিমানখিনি ভাল হয় নতুন কেতিয়াবা আহি যাব নেকি গতিকে আপোনালোকে ময়ূৰ ক্ৰিয়েশ্যন চাই আছে আৰু এইটো চেনেলত আপোনালোকে বিহাইণ্ড দ্য চিন পাই থাকিব ভাল লাগিল আজি লগ পালোঁ ন বিৰাট ভাল লাগিলে আহিবা আকৌ আহিম আকৌ লগ পাম গাহৰি মাংস খাব লাগিব আপোনালোকে চাব খুব সুন্দৰ প্ৰেংকল আহি আছে ময়ূৰ মিঠা চামিছত গাহৰি মাংসক লৈ গ'লে সুকন্যা বৰক কৰিছিলোঁ আপোনালোকে চাব অতি সোনকালে আহিছে আৰু আপোনালোকে ময়ূৰ মিঠা চামিছত দাদাৰ ব্যক্তিগত জীৱন বায়'গ্ৰাফী বা অভিনয় জীৱনৰ কিছু কথা কেনেকৈ ক'ত কেনেকৈ আহি গুৱাহাটী পালে বা কি কাম কৰিলে বহুতো কথা কৈছোঁ তাৰ ভিতৰত যদি কিবা এটা যদি কিবা ভুলো যদি হয় ক্ষমা কৰিব কৰিম ঠিক আছে ভাল লাগিল ন ঠিক আছে আৰু দেখিব আছে ইউটিউবে গতিকে আপোনালোকে চাই থাকিব ময়ূৰ ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি ছাবস্ক্ৰাইব কৰা নাই এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' পাব বিভিন্ন বিহাইণ্ড দ্য চিন পাব বিভিন্ন শিল্পীৰ সৈতে আপোনালোকে দেখা পাব মোক কেমেৰাৰ মানে আঁৰৰ দৃশ্য বিহাইণ্ড দ্য চিন গতিকে আপোনালোকে চাই থাকিব ময়ূৰ ক্ৰিয়েশ্যন থেংক ইউ तुझ पे जा मेरा तू ही है दुआ, तुझ पे खुदा